দিবই লাগিব মই নৰু বুলি কৈছো না একবাৰে কৈছো না নৰু বুলি নৰু দাদা চাওক লোন লৈছে আপোনাৰ ওয়াইফে গতিকে আমিও আপোনালোকক লোন দিছো আপোনাক কিবা এটা হেল্পৰ কাৰণে লোন দিছো গতিকে আপোনাক কিস্তি দিবই লাগিব আপুনি জানে নে নাই আৰে বাৰে এটা কথা কেইবাৰ ক'ব লাগে বাৰে আপুনিও জানে নে নাই কিস্তি লৈছে যেতিয়া দিবই লাগিবই ৰ তক কিস্তি লাগে না ৰ দি আছো ৰ 1 মিনিট ও স্যার পলা এই ৰবা কিয় পলাই কিস্তিটো দিবই লাগিব না সি মাৰিব পাৰিব নেকি হা মাৰিব নোৱাৰে তোক কেনেকৈ মাৰিব হা বেটা এইখন দেখছা কি এই বেটা কত পলালি কত পলা ওরে বাবা ও বেটা কত পলা কত দৌৰছা কি তোক টাকা লাগে কিস্তি লাগে না বেটা কিস্তি লাগে তোক কিস্তি লাগে সালা মই মৰু মোৰ জাল্লাত বেটা কিস্তি লাগে আল্লাহ মই মৰছো মোৰ তিৰি জালা তিৰি পলাইছে মোৰ কিমান টেনচন ভাই বুজি নাপায় কিন্তু এই বেটাহঁতক খালি কিস্তি কৰি মৰছে তাই কান্দে মাগত মই কৈছো বেলেগ এটা বাপেৰে ওলাই পলাইছে মোৰ কি হ'ব চলি দুটাৰ তিনিটা মেছেজ হে ভগৱান কি পাপ কৰিছিলোঁ এই পাপৰ কাৰণে আজি বন্ধনত সোমাব লগা হ'ল এই কিস্তি লৈ যদি এনেকুৱা মাইৰ খাব লাগে কেতিয়াবা মৰি থাকিম আজিৰ পৰা ক'লোঁ এই বন্ধনৰ চাকৰিয়ে মই নকৰোঁ এই কিস্তিও মই নুঠাওঁ কাকো লোনো নেদোঁ আৰু কাৰো ঘৰত কিস্তিৰ কাৰণে পইচা খুজিবও নাযাওঁ আৰু দৌৰাই পিতাও নাখাওঁ গাঁও কোঠাৰেৰে মাইৰ খাই কেতিয়াবা মৰি থাকিম মই আজিৰ পৰা আপোনালোকৰ ওচৰত ক'লোঁ শপত খাই ক'লোঁ আজিৰ পৰা চাকৰি মই এৰি দিলোঁ বন্ধনৰ যা ধন্যবাদ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব